ভিডিঅ'টোৰ তলত থকা ৰঙা ছাবস্ক্ৰাইব আখৰখিনি টিপি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো টিপি দিয়ক যাতে মই কিবা ভিডিঅ' আপলোড কৰিলে আপোনালোকে গম পায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এনেকুৱা এটা সমস্যাৰ বিষয়ে আলোচনা কৰিম যিটো সমস্যাৰ সন্মুখীন হয়তো বহুতেই হৈছে কিন্তু সমাধান উলিয়াব পৰা নাই। সমস্যাটো হৈছে কেতিয়াবা আপোনাৰ নটিফিকেশ্যন পেনেলত এনেকুৱাকৈ দুটা কিবা দেখা পোৱা যায় যে ডাউনলোডিং ফিমেল ফৰ ইংলিছ বা ডাউনলোড চাইজ ৰিকুৱাৰ্ছ ৱাইফাই টু টোটেল এনেকুৱা ধৰণৰ কিবা দেখা পোৱা যায় আৰু এইকেইটা গুচাই দিলেও গুচি যায়, যোৱাৰ পিছত অকণমান পাছত আকৌ আৰু আহি পেলাই তাতে নটিফিকেশ্যন পেনেলত শ্ব' হৈ থাকে। তো গতিকে এইটো সমস্যা সমাধানৰ কাৰণে তিনিটা পদ্ধতি আছে। প্ৰথম পদ্ধতি আপোনাৰ হয়তো আপুনি ৱাইফাইৰ লগত কানেক্টিং কৰিব লাগিব আপোনাৰ মোবাইলটো। ৱাইফাই আপোনাৰ মোবাইলৰ হটস্পট ল'লে এইটো কিন্তু নহ'ব। আপুনি ডাইৰেক্ট ধৰি লওক জিঅ' ফাইৰে বা কিবা এনেকুৱা ৱাইফাই নেটৱৰ্কেৰে যোনটো ৰাউটাৰৰ লগত কানেক্টিং হয় ৱাইফাই হয় সেইটো ৱাইফাইৰে ল'ব লাগিব। নহ'লেতো আপোনাৰ আৰু দুটা পদ্ধতি আছে, ছেটিংছতে আছে এই দুটা পদ্ধতি। তো প্ৰথম পদ্ধতিটো মই দেখাই দিছোঁ। প্ৰথমতে আপুনি যাব লাগিব ছেটিংছত, তাৰপাছত আপুনি যাব লাগিব আপোনাৰ এপ্লিকেশ্যন মেনেজাৰ বা ইনষ্টল এপ যোনটো আছে, ইনষ্টল এপত গ'লে তাৰপাছত যদি আপোনাৰ MI মোবাইল হয় তেতিয়াহ'লেতো আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তেতিয়া আপুনি সোঁ হাতৰ যোনটো কণাত সেইটো তিনিটা ডট আছে তাতে টাচ কৰি দিব। দিয়াৰ পাছত শ্ব' অল এপছত আপুনি এবাৰ টাচ কৰি দিব। দিয়াৰ পাছত এনেকুৱাকৈ ইয়াতে চব দেখা পাব। আৰু যদি আপোনাৰ MI মোবাইল নহয় তথাপি আপুনি তাতে এপ্লিকেশ্যন মেনেজাৰ পাব। এপ্লিকেশ্যন মেনেজাৰ পোৱাত তাতে চববিলাক অট'মেটিক শ্ব'য়ে হৈ থাকে। এইটো MIৰ এইটো আপডেট অহাৰ পিছত এনেকুৱাকৈ হৈছে। তো গতিকে ইমান এটা চিন্তাৰ কাৰণ নাই। তাৰপাছত আপুনি তলৰফালে চাব লাগিব ডাউনলোড মেনেজাৰ বুলি। এইটো ডাউনলোড মেনেজাৰ আপুনি ইয়াতে বিচাৰিব লাগিব। এইটো ডাউনলোড মেনেজাৰ পালোঁ, ইয়াতে এবাৰ টাচ কৰি দিলোঁ আমি। দিয়াৰ পাছত এইটো তলত যোনটো ফৰ ষ্টপ ডিজেবল ক্লিয়াৰ ডাটা এইবিলাক আছে, ইয়াৰে আপুনি ক্লিয়াৰ ডাটাটোত যদি এবাৰ ক্লিক কৰি দিয়ে, দিয়াৰ পাছত এনেকুৱাকৈ আহিব। তাৰপিছত আপুনি অ'কে কৰি দিব। অ'কে কৰি দিলে সেইটো গুচি যাব। যদি এইটো পদ্ধতি কৰাৰ পাছত নহয় তেতিয়াহ'লে আপোনালোকে আকৌ এটা পদ্ধতি কৰি চাব পাৰে। সেইটো হৈছে আকৌ আপোনালোকে ছেটিংছত যাব লাগিব। গৈ পেলাই এইবাৰ এতিয়া যাব লাগিব এডিশ্যনেল ছেটিংছত। এডিশ্যনেল ছেটিংছত টাচ কৰি দিলোঁ। তাৰপিছত যাব লাগিব লেংগুৱেজ এণ্ড ইনপুটত। লেংগুৱেজ এণ্ড ইনপুটত টাচ কৰি দিলোঁ। এতিয়া আপুনি চাব লাগিব ইয়াতে টেক্সট টু স্পীচ আউটপুট, এইটো তলত যোনটো আছে টেক্সট টু স্পীচ আউটপুট, এইটোত ক্লিক কৰি দিব। দিয়াৰ পাছত এনেকুৱাকৈ কিবা দেখা পাব। ইয়াতে আপুনি চাব লাগিব গুগল টেক্সট টু স্পীচ ইঞ্জিন, ইয়াৰে যোনটো সোঁহাতে ছেটিংছৰ আইকন আছে সেইটো আইকনত আপুনি এবাৰ টাচ কৰি দিব। দিয়াৰ পাছত এতিয়া ইয়াতে তিনিটা অপশ্যন দেখা পাব, লেংগুৱেজ, ছেটিংছ ফৰ গুগল টেক্সট টু স্পীচ ইঞ্জিন আৰু ইনষ্টল ভইচ ডাটা। এতিয়া আপুনি ইয়াৰে ইনষ্টল ভইচ ডাটাত টাচ কৰি দিব লাগিব। ইনষ্টল ভইচ ডাটাত টাচ কৰি দিলে, দিয়াৰ পাছত এইবিলাক ইয়াতে কিবা লেংগুৱেজ দেখা পাব। দেখা পালে আপোনাৰ ইংলিছ ইণ্ডিয়া ধৰি লওক, আপুনি ইয়াতে ইংলিছটোও দেখাইছেতো ফিমেল ফৰ ইংলিছ, সেইটো ফিমেল ফৰ ইংলিছৰ আপুনি এইটো ফাৰ্ষ্ট টাইম আপুনি ইণ্ডিয়াটোত চালে এই দেখিছেনে, এইটো ডাউনলোডিং দেখাই আছে। এইটো ভইচ ছেট 1, এইটো ডাউনলোডিং দেখাই আছে কিন্তু ডাউনলোড হোৱা নাই এতিয়ালৈকে। এইটো আপুনি যোনটো পূৰণ চিন দেখাই আছে সেইটোত কাটি এবাৰ টাচ কৰি দিলে এইটো বন্ধ হৈ যাব, কিন্তু আকৌ অহাৰ চান্স আছে। দিয়াৰ পাছত সেইটো এবাৰ এইটো চালে ছেম কণ্ডিশ্যন, আকৌ আৰু বেলেগ এটাত চালে আপুনি ইউনাইটেড কিংডমটোত চালে এইটোতো ছেম কণ্ডিশ্যন হৈ আছে। আৰু এটা বেক কৰি আকৌ ইউনাইটেড ষ্টেটছত চালে ইয়াতে বাৰু নাই, এইবিলাক চব ডাউনলোড হৈ আছে। গতিকে ফাৰ্ষ্ট আমি কৰিম ইংলিছ ইণ্ডিয়াত। ইংলিছ ইণ্ডিয়াত এবাৰ টাচ কৰি দিলোঁ। সেইটো পূৰণ চিনটোত এবাৰ কাটি দিলোঁ। দিয়াৰ পাছত আকৌ সেইটো যোনটো পূৰণ চিনত আমি টাচ কৰিলোঁ তাতে এবাৰ টাচ কৰি দিলে এইটো ফাইলটো ডাউনলোড হৈ যাব। এইটো 8.2 MBৰ হয়। এইটো ডাউনলোড কমপ্লিট হোৱাৰ পাছত আপোনাৰ এইটো আকৌ নাহে। মই এইটো ডাউনলোড কৰি দিলোঁ, এইটো ডাউনলোডিং দেখাই আছে, চাব এইটো ডাউনলোড ওপৰৰ ফালে হৈ আছে। এইটো ডাউনলোডিং ফিমেল ফৰ ইংলিছ, এইটো কমপ্লিট হোৱাৰ পাছত এইটো গুচি যাব।
যদি এইটো কৰাৰ পিছত নহয় নহ'লে আপুনি তেতিয়া সেই প্ৰথম পদ্ধতিটো আপোনালোকে অৱলম্বন কৰিব লাগিব। এতিয়া দেখিছেনে এইটো ডাউনলোডত এইটো এটা মানে ডিলিটৰ অপশ্যনৰ নিচিনা আহি গৈছে। তো মানে এইটো ডাউনলোড হৈ গ'ল। এতিয়া আপুনি ইয়াতে পিছৰ ফালে চাব পাৰে ইয়াৰে পৰা এটা নোহোৱা হৈ গ'ল ডাউনলোডিংটো। তথাপি আপোনাৰ নটিফিকেশ্যনত এইটো আছে মানে আৰু ক'ৰবাত ডাউনলোড কৰিব আছে। তো এতিয়া ইউনাইটেড কিংডমত চালোঁ, ইংলিছ ইউনাইটেড কিংডমত টাচ কৰি দিলোঁ। এইটো পুৰণ চিনটোত কাটি দিলোঁ এবাৰ, দি আকৌ ইয়াতে এবাৰ টাচ কৰি দিলোঁ। এইটো ডাউনলোডটো কমপ্লিট হ'ব লাগিব। তো চাই লওঁ ডাউনলোড হৈ লওক। এইটো ওপৰত ডাউনলোড হৈ আছে, চাব মই দেখাই আছোঁ। এইটো ডাউনলোডিং ফিমেল ফৰ ইংলিছ। এইটো কমপ্লিট হ'লে এটা নোহোৱা হৈ যাব। হৈ গ'ল। এইটো এটাটো নোহোৱা হৈ গ'ল, কিন্তু এইটো হোৱাই নাই। যোনটো 2 টোটেল বুলি লিখা আছে এইটো কাটি দিলোঁ বাৰু। এইটো ইয়াতে ডিলিটৰ অপশ্যনটো আহি গৈছে, মানে এইটো ডাউনলোড কমপ্লিট হ'ল। গতিকে কিন্তু এটাটো গুচি গ'ল। এতিয়া 2 টোটেল যোনটো আছে সেইটো গুচাবৰ কাৰণে আপোনালোকে ইয়াতে বেক যাব লাগিব। আৰু যদি ইয়াতে ইউনাইটেড কিংডমত ক'ৰবাত ল'ব লগা আছে, ইউনাইটেড ষ্টেটছত নাই, এইবিলাকত নাই, এইকেইটাতো হৈয়ে গ'ল ডাউনলোড। গতিকে ইয়াৰে কাম চেছ। এইটোৰে মানে আপোনাৰ সমস্যাটো এটা সমাধান হ'ল, কিন্তু এটা নহ'ল। গতিকে আপুনি এতিয়া মানে সেই আগৰ পদ্ধতি যোনটো এটা মই দেখাই দিছিলোঁ সেইটো কৰিব লাগিব। তাৰ বাবে বেক গুচি গ'লোঁ, গৈ পেলাই আকৌ আমি এপ্লিকেশ্যন ছেটিংছত মানে যোনটো মানে ইনষ্টল এপ্লিকেশ্যন আছে তাতে গ'লোঁ। যোৱাৰ পাছত ইয়াতে আমি ডাউনলোড মেনেজাৰ চাৰ্চ কৰিলোঁ। তলৰ ফালে বিচাৰি ডাউনলোড মেনেজাৰ পাই গ'লোঁ। ইয়াতে এবাৰ টাচ কৰি দিলোঁ। দিয়াৰ পাছত ইয়াতে এতিয়া ক্লিয়াৰ ডাটাত এবাৰ টাচ কৰি দিলোঁ। দিয়াৰ পাছত এইটোত অ'কে কৰি দিলোঁ। অ'কে কৰি দিয়াৰ পিছত চাব এতিয়া আপুনি এইবিলাক বেক কৰি দিয়ক চব। ওপৰত দেখিব সেই আপোনাৰ নটিফিকেশ্যনৰ পৰা এইটো নোহোৱা হৈ গৈছে। দেখিছেনে? নোহোৱা হৈ গৈছে। বছ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।